আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ওলালোঁ। তো বৰ্তমান দৰা এয়া মাকক সেৱা কৰি আছে, তাৰপিছত মাহ হালধি লগাব। ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, চাই শেষলৈ ভাল পাব। আৰু ভাল পালে নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব, কেনেকুৱা হৈছে জনাব। থেংক ইউ। মানে নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাবতো, সেইটো কাৰণে মানে অলপ ভিডিঅ'টো স্পীড কৰি দিছোঁ, সময়টো অলপ বাচিব। আৰু বৰ্তমান দৰাই মোক মাহ হালধি লগালোঁ আৰু এতিয়া বৰ্তমান মোকো মাহ হালধি লগাই আছে, মানে মই সুখী। সেইটো চাই থাকোঁ। ইজনে সিজনকো লগাব লাগে, মানে প্ৰথমে মই লগালোঁ, দৰাই মোক লগালে, তাৰপিছত আকৌ মই লগালোঁ। বৰ্তমান দৰাই মোক লগাই আছে, তাৰপিছত আকৌ মই লগালোঁ ইজনে সিজনক।
কণিকাকৈ লোৱা শৰাই ভৰি তেল সেন্দুৰ কণিকাকৈ লোৱা শৰাই ভৰি ৰাম কৃষ্ণ ভাৰে ভেটিয়ে ৰাম কৃষ্ণ ভাৰে ভেটিয়ে ৰাম কৃষ্ণ ওলালে লৈ থকি ৰাম কৃষ্ণ ওলালে লৈ থকি ধৰি মূৰৰ কাকত ৰূপৰ বতালৈ ৰাম কৃষ্ণ গোসাঁই সেৱা কৰি ৰাম কৃষ্ণ এয়াই আছিলে আমাৰ বিয়া বৰ্তমান মানে দৰাৰ লগত মই পঢ়ি দৰাৰ বিয়া এয়া কইনা কাষত ৰেডি হৈয়ে আছে আৰু বৰ্তমান কইনা এয়া মৰগুৰিত বহি সম্পূৰ্ণ হ'ল তাৰপিছত ইয়াৰ তলত আছে পাণ এখিলা এখিলা পাণত ভৰিয়ে গুচকিব লাগিব এয়া আপোনালোকে চাই আছে এখিলা গুচকিলে তাৰপৰা আৰু এখিলা এনেকৈ কৰি কৰি গুচকিলে পাণখিনি গচকি হোৱাৰ পিছত আকৌ এইখিনি ভৰিয়ে ঠেলি পেলাই জেগাত গোটাই থৈ দিয়ে এইখিনি জেগাত গোটাই দিলে তাৰপিছত সেৱা ধৰিলে এতিয়া ইজনে সিজনক মালা পিন্ধাব চাই থাকক দৰা উঠিলে কইনা কাষত এতিয়া ইজনে সিজনক মালা পিন্ধাব দৰাই পিন্ধালে তাৰপিছত এতিয়া কইনাই পিন্ধাব কইনাই পিন্ধালে এতিয়া সেৱা ধৰিব বাছ এতিয়া সেৱা ধৰিলে আৰু দৰাই আশীৰ্বাদ দিলে এতিয়া আকৌ বহিল আৰু ভিডিঅ'টো যদি চাই আছে ইমান সময়লৈকে তেন্তে হ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ঘণ্টিটো দবাই দিব ভিডিঅ'টো নিশ্চয় পাছলৈ আকৌ এটা নতুন ভিডিঅ'লৈ অপেক্ষা কৰক বৰ্তমান ভিডিঅ'টো চাই ভাল পাইছে যদি কৰি দিব ধন্যবাদ।